নমস্কাৰ বন্ধুসকল, OGK ৰাজনীতি ভিডিঅ'লৈ আটাইকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত 10টা অতি জনপ্ৰিয় মহৎ লোকৰ বাণী লৈ আপোনালোকলৈ আহিছোঁ। আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। নম্বৰ 1, কৰ্মৰ মাজতহে জীৱনে পূৰ্ণতা লাভ কৰে, বেইলীয়ে কৈছিল। নম্বৰ 2, উশাহ লৈ থকা মানেইতো জীয়াই থকা নহয়, মেথিউ। নম্বৰ 3, কোনোৱে তোমাক সহায় কৰিব নোৱাৰে, নিজেই নিজৰ সহায় লোৱা, বুদ্ধদেৱে কৈছিল। নম্বৰ 4, এগৰাকী সফল আৰু এগৰাকী অসফল ব্যক্তিৰ মাজত থকা মূল পাৰ্থক্যটো হ'ল সফল ব্যক্তিগৰাকীয়ে তেওঁৰ ভুলৰ পৰাই সদায় শিক্ষা লৈ আগবাঢ়ে, ডেল কাৰ্নেগী। নম্বৰ 5, আমি যি জানো সি অতি সামান্য, আমি যি নাজানো তাৰ কোনো সীমা নাই, পাৰলেছ। নম্বৰ 6, মানুহে যিমান কিতাপ পঢ়িবলৈ শিকে সিমানেই ভাবিবলৈ শিকে, জৱাহৰলাল নেহৰু। নম্বৰ 7, আনক সমালোচনা কৰিবলৈ যোৱাৰ আগতে নিজক সমালোচনা কৰা, নিজে শুদ্ধ আৰু পবিত্ৰ হ'ব পাৰিলেহে আনৰ বিষয়ে মতামত দিয়াৰ যোগ্যতা অৰ্জন কৰিবা, চক্ৰটিছ। নম্বৰ 8, যি মানুহৰ ধৈৰ্য শক্তি আছে তেওঁৰ অসাধ্য একোৱেই নাই, বেঞ্জামিন ফ্ৰেংকলিন। নম্বৰ 9, তোমাৰ লক্ষ্যস্থান ক'ত সেইটো যদি ঠিক কৰিব নোৱাৰা তেন্তে কোন পথে খোজ দিবা কেনেকৈ জানিবা, তোমাৰ লক্ষ্যই তোমাৰ পথ নিৰ্ধাৰণ কৰিব, লিটন। নম্বৰ 10, নীৰৱতা হ'ল জীৱনৰ এক অমূল্য বস্তু যাৰ ভিতৰত বহু বস্তুৱে জন্ম লাভ কৰে, থমাছ কাৰ্লাইল। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। নমস্কাৰ।